হেল্ল' এভৰিৱান, মই ৰাহুল আৰু মোৰ চেনেলটো সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অনুশীলন 3.1। চ' আমি এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমি অনুশীলনীৰ 3.1ৰ অনুশীলনী 3.1ত আমি 2 নম্বৰটো আলোচনা কৰিম। 2 নম্বৰ হৈছে আমাৰ সংখ্যাবোৰৰ 5টা গুণিতক লিখা। আমি কি আলোচনা কৰিম আজি? গুণিতক কেনেকৈ উলিয়াব লাগে সেইটো আলোচনা কৰিম। সংখ্যাবোৰৰ প্ৰথম 5টা গুণিতক লিখা। কাৰণ আমি গুণিতকৰ সংখ্যা উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব? গুণিতকটো হৈছে আমাৰ যিটো সংখ্যা থাকে সেই সংখ্যাটোৰ লগত সমান হ'ব লাগিব বা তাতকৈ আমাৰ ডাঙৰ হ'ব লাগিব। তো আমি ইয়াতে 1 নম্বৰটো লৈছোঁ 5। 5ৰ আমাৰ গুণিতক কি হ'ব? আমাৰ এনচাৰ হ'ব 1 নম্বৰত আমাৰ 5ৰ লগত গুণিতক উলিয়াবলৈ হ'লে 5ৰ লগত সমান হ'ব লাগিব আৰু 5তকৈ ডাঙৰ হ'ব লাগিব। চ' আমাৰ সদায় গুণিতক উলিয়াবলৈ সংখ্যাটোৰ লগত সমান আৰু তাতকৈ ডাঙৰ হৈ গৈ থাকে, মানে বাঢ়ি গৈ থাকে। চ' আমি 5ৰ গুণিতক উলিয়াম। 5 পূৰণ 1 সমান 5, 5 পূৰণ 2 10, 5 into 3 into 15, 5 into 4 is equal to 20, 5 into 5 is equal to 25, 5 into 6 is equal to 30. ইয়াৰ আমাৰ কি হ'ব? গুণিতকবোৰ আমাৰ উলিয়াবলৈ হ'লে আমাৰ ইয়াৰ এটাকে আমাৰ 5ৰ গুণিতক কি হ'ব? 5ৰ গুণিতক হ'ব, আমি কি কৈছিলোঁ? 5তকৈ সমান হ'ব লাগিব বা 5তকৈ ডাঙৰ হৈ গৈ থাকিব। আমাৰ প্ৰথমতে কি আছে? 5। তো আমি 5ক পিছত দুগুণ কৰিলোঁ, কিমান হ'ল? 10। ইয়াৰ গুণিতক হ'ব 10। আৰু পিছত আমি 3 গুণ কৰাৰ লগে লগে আমাৰ কিমান আহিল? 15। 4 গুণ কৰাৰ লগে পাছত আমাৰ 20। পিছত আমাৰ কি আহিল? 5ক আৰু 5 ভাগ কৰাৰ লগে লগে বঢ়োৱাৰ লগে লগে কিমান আহিল? 25। আৰু আমাৰ লাষ্টত কি আছে? 5ক আৰু 6লৈ বঢ়োৱাৰ লগে লগে আমাৰ কিমান হ'ল? 30। চ' আমাৰ 5ৰ গুণিতক হ'ব 5, 10, 15, 20, 25 আৰু 30। চ' আমাৰ এয়া হৈছে 5ৰ গুণিতক। এতিয়া আমি চাওঁ কি আছে পিছত। আমাৰ আছে বি। বিত আমাৰ কি আছে? 8 আছে। চ' আমাৰ 8ৰ গুণিতক, আমাৰ 8ৰ গুণিতকসমূহ কি হ'ব পাৰে? চ' আমি 8ৰ গুণিতকসমূহ আমি ইয়াতে উলিয়াব চেষ্টা কৰিম। চ' আমাৰ এনচাৰ হ'ব একেই, কাৰণ আমাৰ যেনেকৈ 5ৰ গুণিতক উলিয়াওঁতে 5ৰ লগত সমান আৰু তাতকৈ ডাঙৰ হ'ব লাগে গুণিতকত, আৰু 8ৰ গুণিতক উলিয়াওঁতে একে হ'ব, 8ৰ লগত সমান আৰু 8তকৈ ডাঙৰ হৈ যাব লাগিব, কাৰণ দুগুণ বাঢ়ি গৈ থাকিব। চ' আমাৰ কি হ'ব? 8 সমান ইনটু 1 ইজ ইকুৱেল টু কিমান হ'ব? আমাৰ 8 ইনটু 2 ইজ ইকুৱেল টু 16, 8 ইনটু 3 is equal to 24, 8 into 4 is equal to 32, 8 into 5
ইকুৱেল টু 40 আৰু 8 ইনটু 6 ইকুৱেল টু 48 সো আমাৰ এতিয়া এতেকে আমাৰ আতৰ গুণিতসমূহ কি হ'ব 8 ৰ গুণিতসমূহ হ'ব কি হ'ব আমাৰ 8 8 16 24 তাৰপিছত আমাৰ কি আছে 32 তাৰপিছত আমাৰ কি আছে 40 তাৰপিছত আমাৰ কি আছে 48 সো আমাৰ আতৰ গুণিতসমূহ হ'ল 8 16 24 32 40 আৰু 48 সো ভিডিওটো আজিলৈ ইমানেই যদি ভিডিওটো ভাল লাগিল আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব